হাই, মই অংকুৰিতা। আজি আপোনালোকৰ আগত মষ্ট ডিমাণ্ডিং টপিক এটাৰ ওপৰত ডিছকাছ কৰিবলৈ আহিছোঁ। সেইটো হৈছে MSW। MSW 2 বছৰীয়া হয়। এইটো যেতিয়া বেচেলৰ ডিগ্ৰী কমপ্লিট কৰি মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক পঢ়িব পাৰে। আৰু বহুতেই মিছকনচেপ্ট আছে যে এইটো BSW সকলেহে MSW কৰিব পাৰে। BSW মানে হৈছে বেচেলাৰ অফ ছ'চিয়েল ৱৰ্ক। গ্ৰেজুৱেশ্যনো ছ'চিয়েল ৱৰ্কৰ ওপৰত কৰিব পাৰে। তেনে নহয়। আৰু কিছুমানে ভাবে যে BA বা বেচেলাৰ ডিগ্ৰীটো মানে ছ'চিয়লজি মেজৰলৈ পঢ়াসকলেহে মাষ্টাৰ ছ'চিয়েল ৱৰ্ক পঢ়িব পাৰে। তেনেকুৱা নহয়, সকলো ষ্ট্ৰীমে সকলো ছাবজেক্টে MSW পঢ়িব পাৰে। এই কোৰ্চটোত 4টা ছেমিষ্টাৰ থাকে। ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম, থাৰ্ড ছেম আৰু ফ'ৰ্থ ছেম। আৰু থাৰ্ড আৰু ফ'ৰ্থত স্পেচিয়েলাইজেশ্যন ছাবজেক্ট ল'ব লাগে। স্পেচিয়েলাইজেশ্যন ছাবজেক্ট যেনে মেডিকেল এণ্ড চাইকেট্ৰিক ছ'চিয়েল ৱৰ্ক আৰু কমিউনিটি ডেভেলপমেণ্ট, হিউমেন ৰিচ'ৰ্চেছ, বিভিন্ন ধৰণৰ ছাবজেক্ট থাকে। আৰু চব ইউনিভাৰ্চিটিৰ ছাবজেক্টবোৰৰ কিছুমান ইউনিভাৰ্চিটিত ছেম ছাবজেক্ট নাথাকিবও পাৰে। সেই ছাবজেক্ট অনুযায়ী আপোনালোকে স্পেচিয়েলাইজেশ্যন ল'ব লাগে। আৰু থাৰ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰত এখন ৰিচাৰ্চৰ পেপাৰ থাকে। সেইখন আৰু প্ৰতিটো ষ্টুডেণ্টক এজন গাইড দিয়া হয়। আৰু সেই গাইডৰ সহায় সহযোগিতা অনুযায়ী নিজৰ এখন থেচিছ উলিয়াব লাগে, ডিজাৰ্টেশ্যন উলিয়াব লাগে। আৰু মই কমপ্লিট কৰা ডিজাৰ্টেশ্যনখন, থেচিছখন আৰু মোৰ গাইডৰ সৈতে মই ফটো স্ক্ৰীণত দি দিম, আপোনালোকে চাব পাৰিব। আৰু এই কোৰ্চটোৱে নিজৰ স্কিল ডেভেলপমেণ্টত বহুত বেছি পৰিমাণে সহায় কৰে। যেনেকৈ এতিয়া মই আগতে ছোৱালীজনী বহুত ল' ছেল্ফ এষ্টিম আছিলোঁ, একদম কনফিডেঞ্চ নাই, কথা ক'ব নোৱাৰোঁ। ওচৰৰ লগৰজনী কৈ যা নাটক কৰোঁগৈ না, কিবা অনুষ্ঠান হ'লে কিবা হ'লে একো পাৰ্টিচিপেটেই নকৰোঁ। একেবাৰে ল' কনফিডেঞ্চ, কথা ক'ব নোৱাৰোঁ, লাগি ধৰে, একদম ঘাম, হাতৰ তলুৱা ঘামি যায়, ভৰি ঘামে, ভৰি তলুৱা ঘামে। মোৰ মানে সেই নাৰ্ভাছ হ'লে, ভয় লাগিলে সেই বস্তুটো হয় মানে। একদম ল' কনফিডেঞ্চ আছিলোঁ। যেতিয়া এই কোৰ্চটো ল'লোঁ, একচুৱেলি মই জানো মই কথা ক'ব মানে মোৰ নিজৰ দৃষ্টিভংগী মই শ্বেয়াৰ কৰিব বিচাৰোঁ, ঠিক আছে, মোৰ থট, মোৰ থিংকিং শ্বেয়াৰ কৰিব বিচাৰোঁ। কিন্তু মোৰ নিজৰ স্কিল ল' ছেল্ফ এষ্টিমৰ কাৰণে মই মানে এইখিনি ক'ব নোৱাৰোঁ, ঠিক আছে। কিন্তু যেতিয়া কোৰ্চটো ল'লোঁ, নিজকে মানে এক্সপ্ল'ৰ কৰিলোঁ। মোৰো এইখিনি বস্তু মোৰ লগতে আছেনে, ময়ো ক'ব পাৰোঁনে, সেইখিনি বস্তু মানে অনুভৱ হ'ল। মানে মোৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে ভূমিকা আছে মোৰ MSW কোৰ্চটোৱে। মোৰ কলেজখনে, মোৰ ইনষ্টিটিউটখনৰ বহুত বেছি ভূমিকা আছে। এইটো নক'লে মোৰ ভুল হ'ব, কাৰণ তেওঁলোকে মোক বহুতখিনি নিজক শুধৰাবলৈ, বহুত মোক ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুত সহায় সহযোগিতা আগবঢ়ালে। যেনেকৈ মোৰ কনফিডেঞ্চ বঢ়ালে, মোৰ লিডাৰশ্বিপ কোৱালিটি বহুত ইম্পৰ্টেণ্ট হয়। আমাৰ প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কতে হওক, নিজৰ পাৰ্চনেল লাইফতো বহুত ইম্পৰ্টেণ্ট হয়। টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত ডেডিকেশ্যন আৰু কমিউনিকেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কমিউনিকেশ্যন। যেতিয়া আপোনালোকে এজন প্ৰফেশ্যনেল ছ'চিয়েল ৱৰ্কাৰ হ'বা, তেতিয়া কমিউনিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয়। চব কমিউনিকেশ্যনৰ ওপৰতে ডিপেণ্ড কৰে। আপোনালোকে কোনোবা অফিচাৰেই হওক বা কমিউনিটিত গৈ কেনেকৈ কথা পাতিছে, কমিউনিকেশ্যনৰ ওপৰতে বেছড অন, বহুত ডিপেণ্ড কৰে। সেইখিনি বস্তু, টাইম মেনেজমেণ্ট, বহুতখিনি বস্তু নিজকে মানে সলনি কৰাত সহায় সহযোগিতা আগবঢ়ালে। এতিয়াও কথা কওঁতে বহুতখিনি মোৰ ইম্প্ৰুভ হ'ব বাকী আছে। বহুতখিনি মানে বেছি কথা নকওঁ যে লাগি ধৰা হয়, কিন্তু বহুতখিনি ডেভেলপমেণ্ট হৈছে আগতকৈ। আগতে একেবাৰেই মানে মই ছোৱালীজনী বেলেগেই আছোঁ, সেইজনী বেলেগ অংকুৰিতা, এতিয়া বেলেগ অংকুৰিতা। এইটো মই থেংক ইউ কৰিব লাগিব মোৰ কোৰ্চটো, মোৰ ইনষ্টিটিউটখনক। নিজকে মই এক্সপ্ল'ৰ কৰিব পাৰিলোঁ। আৰু এই কোৰ্চটোৱে আমাৰ সমাজখনৰ লগত কমিউনিটিৰ লগত ওচৰৰ পৰা কাম কৰিবলৈ সুবিধা প্ৰদান কৰে। আৰু বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ লগত, NGO হওক, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট হওক, কেনেকৈ ফাংচন হৈছে, কেনেকৈ কাম কৰে, কেনেকুৱা ধৰণৰ ছাকচেছ ৰেট হয়, বিভিন্ন ধৰণৰ ওচৰৰ পৰা কাম কৰিবলৈ সুবিধা প্ৰদান কৰে। আৰু তাৰ লগতে মষ্ট ইম্পৰ্টেণ্ট হৈছে কমিউনিটিৰ লগত, প্ৰতিজন মানুহৰ লগত, গাঁৱৰ লগত, কমিউনিটিৰ লগত কাম কৰিবলৈ। তেওঁলোকৰ ৰহন চহন কেনেকুৱা, তেওঁলোকৰ কালচাৰ কেনেকুৱা, তেওঁলোকৰ এডুকেশ্যন ডেভেলপমেণ্ট কেনেকুৱা, তেওঁলোকৰ ডেভেলপ হৈছেনে নাই হোৱা, তেওঁলোকৰ বিভিন্ন ধৰণৰ কথা ওচৰৰ পৰা জানিবলৈ সুযোগ সুবিধা প্ৰদান কৰে। মই 4 বছৰ 5 বছৰ আগৰ কথা এটা উদাহৰণ দিব গৈ আছোঁ। যেতিয়া মই এই কোৰ্চটোৰ জৰিয়তে মই যেতিয়া ফিল্ড ৱৰ্ক মই কৰিছিলোঁ, তেতিয়া আমি এখন গাঁও লৈছিলোঁ। সেইখন আপোনাৰ আদিবাসী গাঁও আছিলে। আৰু প্ৰতিটো ঘৰত গৈ সুধিছিলোঁ, আমি ডাটা কালেক্ট কৰিছিলোঁ যে আপোনালোকৰ
ভোট দিয়াৰ অধিকাৰ কথা জানেনে? কিয় ভোট দিয়ে সুধিছিলোঁ, ভোট কি হয় সুধিছিলোঁ, তেওঁলোকে ক'ব নোৱাৰে ভোট দিব লাগে দিয়ে আৰু মুঠতে। সেই ঠিক তেনেকৈ কথা মানে আমি যেতিয়া প্ৰেক্টিকেলি বস্তু গম পোৱা যায়, ওচৰলৈ গম পোৱা যায়, তেতিয়াহে মানে গম পোৱা যায় যে কিমানখিনি বা ডেভেলপমেণ্ট হ'ব বাকী আছে বা কিমানখিনি হৈছে। ওচৰৰ পৰা মানে মানুহৰ থিংকিং বা তেওঁলোকে কি ভাবে আৰু কেনেকুৱা ধৰণৰ তেওঁলোকৰ সা সুবিধাৰ প্ৰয়োজন আছে বা পাইছে নে নাপাইছে, ওচৰৰ পৰা গ'লেহে মানুহে গম পোৱা যায়। আৰু এই কোৰ্চটোৱে গ্ৰাছৰুট লেভেলত কাম কৰাৰ সুযোগ সুবিধা প্ৰদান কৰে। আৰু এই কোৰ্চটোৰ জৰিয়তে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ কথা মই গম পালোঁ, বিভিন্ন ধৰণৰ ছেক্টৰৰ কথা গম পালোঁ। আৰু এই পঢ়ি মই নিজৰ কৰ্মসূত্ৰে মই হেল্থ ডিপাৰ্টমেণ্টৰ কথা গম পালোঁ, হেল্থ ডিপাৰ্টমেণ্টৰ লগত কাম কৰিছোঁ, কেনেদৰে ফাংচন হয় চাইল্ডৰ লগত, চিলড্ৰেনৰ লগত, শিশু কল্যাণৰ হকে, দেন তাৰপৰা মহিলাৰ হকে আৰু বিভিন্ন ছেক্টৰত মানে গম পাইছোঁ, শিকি আছোঁ। ময়ো লাৰ্ণাৰে হয়, কিবা যদি ভিডিঅ'টোত কওঁতে কিবা যদি মোৰ ভুল হৈছে ক্ষমা কৰি দিব, ময়ো শিকি আছোঁ। আৰু ভাবিছোঁ মোৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা যাতে অকণমানকৈ হ'লেও আপোনালোকক শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকৰো কোৰ্চটোৰ বিষয়ে বুজিবলৈ সুবিধা হয়। আৰু যদি কিবা আপোনালোকে বুজি পোৱা নাই কমেণ্ট কৰিব, কিবা মোৰ বিষয়ে জানিব মন গৈছে কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু বহুতে মোক সুধি আছে মই ক'ত পঢ়িছিলোঁ। মই যোৰহাটৰ লিচুবাৰী বাক্সুং বস্কো ইনষ্টিটিউট আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি, তাত মই পঢ়ি কমপ্লিট কৰিলোঁ। আৰু যদি কিবা জানিব বিচাৰে কমেণ্ট কৰিব। থেংক ইউ। আৰু MSW পঢ়িলে কি কি জব পায় চৰকাৰী প্ৰাইভেট, সেইটোত মই শ্বৰ্টছ ভিডিঅ' দুটা বহুত ডিটেইলছত এক্সপ্লেইন কৰি বনাই থোৱা আছে, প্লিজ সেইকেইটা চাব। মই ডেছক্ৰিপশ্যনত পাৰিলে মই সেইকেইটা লিংক দি দিম আপোনালোকক।